আমাৰ এই সোবানঘাটা মাঘ মেলা আৰু ইণ্ডো ভূটান ফ্ৰেণ্ডশ্বিপ মেলা আচলতে আমাৰ প্ৰথমতে সোবানঘাটাত 1952 চনত এই সোবানঘাটা মাঘ মেলা আৰম্ভ হৈছিলে। ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠী, সোবানঘাটা অঞ্চলত থকা বিভিন্ন জাতি জনগোষ্ঠী এইটো উমৈহতীয়া অনুষ্ঠান, এইটো কোনো ধৰ্মীয় অনুষ্ঠান নহয়। সকলো জাতি জনগোষ্ঠী যাতে মিলা প্ৰীতিৰে বাস কৰি থাকিব পাৰে, ইয়াত যাতে কোনো জাতিৰ ওপৰত কোনো জাতি যাতে কোনো ধৰণৰ ব্যাঘাত নজন্মে, সেই উদ্দেশ্য আগত ৰাখি পূৰ্বপুৰুষসকলে 1952 চনত এই মেলাখন আৰম্ভ কৰিছিল। আৰু সেই সময়ত ভুটীয়াসকল ইয়াত আছিলে। আমাৰ ইণ্ডিয়াৰ মানুহ অৰ্থাৎ আমি অসমৰ যিমান আছিলোঁ তাতকৈ বেছি মানুহ ভুটানৰ পৰা অহা আছিল। সেইকাৰণে এই মেলাত ভুটানৰ ভুটীয়াসকলক ভাগ লৈছিল। কিন্তু এইটো ইণ্ডো ভূটান মেলা হিচাপে নাছিল তেতিয়া। আগতে অল ক্লিয়াৰ আলফাৰ অল ক্লিয়াৰৰ পিছৰ পৰা ভূটানৰ লগত আমাৰ ইণ্ডিয়াৰ সম্পূৰ্ণ কাট অফ হৈ গ'ল। ভুটীয়াবিলাক নোহোৱা হ'ল। নোহোৱাৰ ফলত কি হ'ল, বেহা বেপাৰ আমাৰ বাণিজ্যৰ ক্ষেত্ৰত কিছু আমি লোকচান হ'লোঁ। আমাৰ ইয়াৰ কিছুমান সামগ্ৰী ভুটীয়াসকলে কিনি নিছিল আৰু ভূটানৰ উৎপাদিত কৃষিজাত সামগ্ৰীসমূহ ইয়াত বিক্ৰী কৰিছিল, আমি কম দামত পাইছিলোঁ। সেই সুবিধাটো নোহোৱাৰ কাৰণে আমি কিছুমান মানুহে চিন্তা কৰি এই মাঘ মেলাৰ লগত আমি 2011 চনত ইণ্ডো ভূটান ফ্ৰেণ্ডশ্বিপ মেলা বুলি আমি সংলগ্ন কৰি দিলোঁ। এইটো 10ম বছৰ হ'ল এতিয়া। তেতিয়াৰ পৰা কিছু অলপ আগতকৈ তাৰমানে কিছু অলপ উন্নতিৰ ফালে আহিছে। মাজে সময়ে ভুটীয়াবিলাকে তেওঁলোকৰ উৎপাদিত আলু, লিবি, কমলা টেঙা, মাকৈ, আদা, সৰিয়হ, এই মাহ এইবিলাক বস্তু ইয়াত বিক্ৰী কৰিবলৈ অহা হৈছে এতিয়া। তাৰ ফলত আমাৰ কিছুমান ভালো লাগিছে বা বস্তু ক্ৰয় কৰাত কিছু সুবিধা হৈছে। গতিকে ইয়াতো কোনো ধৰ্মীয় অনুষ্ঠান নহয়। আমাৰ এইটো কোনোবাই ভাবিব পাৰে যে ইয়াত ধৰ্মীয় একো নাই নেকি। আমাৰ কোনো ধৰ্মীয়, ইয়াত কোনো দেৱ দেৱীক তাৰমানে পূজা পাতল কৰা নহয়। এটা মন্দিৰ আছে, আমাৰ মন্দিৰতে এগছি চাতি জ্বলি থাকে সদায়। ইয়াত এজনেই মাত্ৰ দেৱতা থাকে, এইটো হ'ল সমন্বয়ৰ দেৱতা। তেওঁক পূজা কৰা হয় যাতে সমন্বয়ৰ দেৱতাই গোটেইকেইটা জাতি জনগোষ্ঠীক একতাৰ দলেৰে বান্ধ খাই ৰখাত সহায় কৰে। তাৰ বাবে সকলো জনগোষ্ঠীয়ে ইয়াত প্ৰাৰ্থনা কৰে, তাৰমানে কোনো ধৰ্মীয় ভিত্তি নাই। এইটোৱে আমাৰ এই মেলাৰ তাৎপৰ্য। আৰু মই এই মেলাৰ পৰা গোটেই ভাৰতবাসীলৈ, গোটেই অসমবাসী নহয়, ভাৰতবাসীলৈ মই আহ্বান জনাম। ইয়াত আমি 14টা জনগোষ্ঠীয়ে যেনেকৈ আজি উলহ মালহেৰে 8 দিন, আজি আমাৰ শেষ নিশা, আমাৰ আজি ৰজনী নিশা 17 জানুৱাৰীত আমাৰ আৰম্ভ হৈছিলে। আমি এই 8 দিন ইয়াত বিভিন্ন জাতি জনগোষ্ঠী যি উলহ মালহেৰে পাৰ কৰিছোঁ। গোটেই ভাৰতবৰ্ষৰ গোটেই জনসাধাৰণে উশৃংখল পৰিৱেশ পৰিহাৰ কৰি এটা শান্তিৰ পৰিৱেশ যাতে গঠন কৰিব পাৰে, মই এই মেলাৰ পৰা সমূহ ৰাইজক তাৰমানে মই আহ্বান জনাইছোঁ। এইটো মোৰ